স্বাগতম জানাইছো প্ৰাইডিছ আসামৰ অন্য এটা ভিডিঅ'লৈ। মোহময় অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া আৰু যোৰহাটৰ শিক্ষক ভাস্কৰ বৰুৱাৰ বিয়ালৈ মাজত মাথো কেইটামান দিনহে বাকী আছে। ইতিমধ্যে আৰম্ভ হৈছে বিয়াৰ পৰম্পৰাগত নিয়ম। যোৱা দেওবাৰে তামোল পাণ পেলোৱা নিয়ম সম্পন্ন হোৱা দেখা গ'ল গুৱাহাটীৰ উজান বজাৰত থকা বৰ্ষাৰাণী বিষয়াৰ ঘৰত। অহা 15 ফেব্ৰুৱাৰীৰ পৰা সোমবাৰৰ পৰা শনিবাৰলৈ নিশা 9 বজাত ৰং চেনেল যোগে সম্প্ৰচাৰিত হ'ব এখন নতুন ধাৰাবাহিক। ধাৰাবাহিকখনৰ নাম হৈছে সপোনৰ ডেউকা। এই ধাৰাবাহিকখনৰ তিনিটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা সুব্ৰত দেউৰী, সিদ্ধান্ত কলিতা আৰু লগতে অভিনেত্ৰী ৰিচা শৰ্মাই। শেহতীয়াকৈ মৰমে টানিছে শীৰ্ষক জনপ্ৰিয় গীতটোৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছে কণ্ঠশিল্পী ৰিচা শৰ্মা। এইবাৰ কণ্ঠশিল্পী হিচাপে নহয়, এগৰাকী অভিনেত্ৰী হিচাপে আপোনালোকে দেখিবলৈ পাব নতুন ধাৰাবাহিক সপোনৰ ডেউকাত। এই ধাৰাবাহিকখন পৰিচালনা কৰিছে শ্বাহিন আজমি বৰাই। বহুদিনৰ বিৰতিৰ মূৰত ৱণ্ডাৰ চিষ্টাৰ্ছ ৰূপাংকিতা আৰু অলংকিতাই তেওঁলোকৰ এটি নতুন গান ৰিলিজ দিব গৈ আছে। অহা 15 ফেব্ৰুৱাৰীত প্ৰেমৰে বেহেলা এই গীতটোৱে মুক্তি লাভ কৰিব। এই গীতটি হ'ব অনুৰোধ এলবামটিৰ প্ৰথমটো গীত। এই এলবামটোত অন্তৰ্ভুক্ত হৈ আছে কেইবাটাও গীত, এটাৰ পাছত আনটো গীত ৰিলিজ দিয়া হ'ব। লগতে তেওঁলোকে কয় শ্ৰোতাই যেনেধৰণৰ গীত অনুৰোধ কৰিছে তেনেধৰণৰ গীতেই শুনিবলৈ পাব। সেইবাবেই এলবামটোৰ নাম অনুৰোধ ৰখা হৈছে।